মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ গণিত পাঠ্যক্ৰমৰ অন্তৰ্গত ২ নম্বৰ পাঠ সংখ্যাৰ ধাৰণাৰ ওপৰত। আমি সংখ্যা বুলি ক'লে আচলতে কি বুজোঁ? সংখ্যা বুলি কোৱাৰ লগে লগে তোমালোকৰ মনত কি খেলায়? ১, ২, ৩, ৪ এইবোৰ একোটা সংখ্যা হয়নে নহয় বাৰু? এইবোৰৰ কথাই তোমালোকৰ মনত পৰে নিশ্চয়। আমি কেইডালমান দিয়াচলাৰ কাঠি লৈ লৈছোঁ। ইয়াতে কেইডাল কাঠি আছে বাৰু? তোমালোকে ক'ব পাৰিবানে? ৩ডাল। ঠিক আছে, ইয়াতে ৩ডাল কাঠি আছে। মই আৰু 2ডাল কাঠি ইয়াতে দি দিছোঁ। এতিয়া কেইডাল কাঠি হ'ল বাৰু? 5ডাল, নহয় জানো? এতিয়া ইয়াতে 5ডাল কাঠি হ'ল। এই 3ডাল, প্ৰথমতে 3ডাল, তাৰপিছত 2ডাল লগ হৈ 5ডাল যে হ'ল, এই গোটেই কাৰবাৰটোক কি বুলি কয় তোমালোকে জানানে? এই লগ হোৱা কাৰবাৰটোক সদায় অংকত, গণিত শাস্ত্ৰত যোগ কৰা বুলি কয়। তোমালোকে বুজিলানে? যোগ কৰা বুলি কয়। ঠিক তেনেকৈ 3ডাল কাঠি আছে, এডাল কাঠি লগালোঁ। কেইডাল হ'ল? 4ডাল হ'ল। এই গোটেই যোগৰ ধাৰণাটো এইটোৱেই, একেবাৰেই সহজ। যোগ বুলি ক'লে সদায় আমি লগ হোৱাটো বুজি পাওঁ। লগ হোৱা, লগ লগা, একেবাৰেই সাধাৰণ কথা। ইয়াতে কেইডাল কাঠি আছে বাৰু? তোমালোকে চোৱাচোন। ইয়াতে কেইডাল কাঠি আছে বাৰু? 10ডাল কাঠি আছে, নহয় জানো? ইয়াতে 10ডাল কাঠি আছে। আমি তোমালোকৰ সুবিধাৰ কাৰণে ইয়াতে চোৱা। 10ডাল কাঠি আছে, আমি লিখি লৈছোঁ। এই 10ডাল কাঠিৰ পৰা আমি 3ডাল কাঠি, এডাল, 2ডাল, 3ডাল কাঠি লৈ আনিলোঁ, আঁতৰাই আনিলোঁ। আমি 3ডাল কাঠি আঁতৰাই আনিলোঁ দেই। এতিয়া কিমান থাকিলে বাৰু? কেইডাল থাকিলে? এডাল, 2ডাল, 3ডাল, 4ডাল, 5ডাল, 6ডাল, 7ডাল থাকিল। আমি অসমীয়াটো লিখিছোঁ 10, 3, 7। এই বস্তুটো আমি কেনেকৈ পালোঁ? এই যে 10ডাল কাঠি আছিলে, 10ডালৰ পৰা 3ডাল ছাইড কৰি লৈ আনিলোঁ। আনাৰ পিছত 7ডাল যে থাকিলে, আমি কেনেকৈ পালোঁ বাৰু? বিয়োগ হৈছে, নিশ্চয় বিয়োগ হৈছে। অৰ্থাৎ আঁতৰি অহা কাৰ্যটো, আঁতৰি অহা কাৰ্যটো বা বেলেগ কৰা কাৰ্যটো গণিত শাস্ত্ৰত বিয়োগ বুলি কোৱা হয়। বিয়োগ বুলি কোৱা হয়। মোৰ ছাত্ৰ ছাত্ৰীসকল, সংখ্যাৰ ধাৰণা পাঠটোৰ ভিতৰ ভাগলৈ সোমাই যোৱাৰ আগমুহূৰ্তত আমি অংকৰ স্থান আৰু সংখ্যাৰ স্থানীয় মানৰ বিষয়ে আলোচনা কৰাটো অতি জুপুত। তাৰ বাবে আহিছোঁ অংকশাস্ত্ৰৰ একক, দশক, শতক, হাজাৰ, অযুত আদি অংকৰ স্থানৰ বিষয়ে আলোচনা কৰিবলৈ। উদাহৰণস্বৰূপে
তোমালোকৰ ওচৰত মই 453 এই সংখ্যাটো লৈ লৈছোঁ। এতিয়া আমি এককৰ ঘৰত কি হ'ব? এককৰ ঘৰত 3, দশকৰ ঘৰত 5 আৰু শতকৰ ঘৰত 4। সদায় সোঁফালৰ পৰা বাওঁফাললৈ সংখ্যাৰ স্থানবোৰ লিপিবদ্ধ কৰিব লাগে। এয়া হৈছে অংকৰ স্থান। 453 সংখ্যাটোৰ অংকৰ স্থান। ইয়াৰ পিছত আহিছোঁ আমি স্থানীয় মান নিৰূপণৰ বাবে। স্থানীয় মান আমি কেনেদৰে নিৰূপণ কৰিম? ইয়াতে 4 সংখ্যাটো আছে শতকৰ ঘৰত, নহয় জানো? এতিয়া আমি লিপিবদ্ধ কৰিম 4 পূৰণ 100 অৰ্থাৎ শতকৰ ঘৰত আছে, যোগ 5 পূৰণ 10 অৰ্থাৎ 5টো দশকৰ ঘৰত আছে, আৰু 3 পূৰণ 1 অৰ্থাৎ 3টো এককৰ ঘৰত আছে। সেয়া তোমালোকে চোৱা, এককৰ ঘৰত 3, দশকৰ ঘৰত 5 আৰু শতকৰ ঘৰত 4। এনেকৈ আমি লিখোঁ একেবাৰে উজু। 453ৰ এইটো হৈছে সংখ্যাৰ বিস্তৃত ৰূপ। তোমালোকৰ পাঠৰ প্ৰশ্নত আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া অহা তোমালোকৰ সংখ্যাৰ ধাৰণা পাঠটিত থকা এটি সৰু কাহিনীৰ ওপৰত আমি আলোকপাত কৰোঁ। কাহিনীটোত বৰ্ণিত অনুসৰি ৰংপুৰ নামৰ এডোখৰ ঠাইত 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন খালীকৈ পৰি থকা মাটি এডোখৰত গোটেই গাঁৱৰ ৰাইজে মিলি ঢেৰ গছপুলি ৰোপণ কৰিলে। আৰু তোমালোকৰ পাঠটিৰ তলত দি দিছে আম, জামু, লেচু, কঁঠাল, পনিয়ল, মধুৰিআম আদিৰ কিমান গছপুলি তেওঁলোকে ৰোপণ কৰিলে। ইয়াত গছপুলি ৰোপণৰ তালিকাখন তোমালোকে ভালকৈ পৰ্যবেক্ষণ কৰিবা। আৰু তাতে সৰুৰ পৰা ডাঙৰলৈকে যিবোৰ গছপুলি ৰুইছিলে সেই সংখ্যাবোৰ ইয়াতে লিপিবদ্ধ কৰিবলৈ দিছে। একক আৰু দশকৰ স্থানৰ বিষয়ে তোমালোকে যিহেতু এতিয়া কিছু ধাৰণা কৰি ল'ব পাৰিছা, গতিকে একক আৰু দশকৰ স্থানত একে অংকযুক্ত সংখ্যাবোৰ ইয়াতে লিখিব দিছে। তোমালোকে সেইখিনি লিখিবৰ কাৰণে চেষ্টা কৰিবা। ছবিত দেখুওৱা এই প্ৰশ্নকেইটালৈ মন কৰা। এই প্ৰশ্নকেইটাৰ কিছু উত্তৰ তোমালোকক ইয়াতে কৰি দিয়া হৈছে। যিহেতু অংকৰ স্থান আৰু স্থানীয় মানৰ বিষয়ে লিখিবৰ কাৰণে, সংখ্যাৰ বিস্তৃত ৰূপ লিখিবৰ কাৰণে ইয়াতে কোৱা হৈছে, আটাইখিনি তোমালোকক ইতিমধ্যে বুজাই দিয়া হৈছে। গতিকে এই উদাহৰণ হিচাপে দিয়া কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তোমালোকে প্ৰশ্নখিনিৰ উত্তৰ নিজে নিজে কৰিবৰ কাৰণে প্ৰয়াস কৰিবা। ইয়াৰ পিছত আহিছোঁ সংখ্যাক আখৰেৰে লিখা বা আখৰেৰে লিখা সংখ্যা এটাক অংকৰে লিখা। এই গোটেইখিনি তোমালোকে পাৰিবাই, এইমতে ইয়াতে লিখিবা। ভিডিঅ'ত দেখুওৱা প্ৰশ্নটোলৈকে মন কৰা। ইয়াত একাধিক্ৰমে সংখ্যাবোৰ লিপিবদ্ধ কৰিবলৈ তোমালোকক কোৱা হৈছে। যেনেকৈ 1005, 1006, 1007, 1008, 1009, 1010 এনেকৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোলৈ মন কৰা। ইয়াত 1000 সংখ্যাটো দিয়া হৈছে আৰু তাৰ আগৰ আৰু পিছৰ সংখ্যাটো তোমালোকক লিপিবদ্ধ কৰিবলৈ দিছে। যেতিয়া কোনো এটা সংখ্যাৰ আগৰ সংখ্যাটো লিখিবলৈ কোৱা হয়, তেতিয়া তাত আমি 1 বিয়োগ কৰিম। ভালকৈ মন দিবা। যেতিয়া কোনো এটা সংখ্যাৰ আগৰ সংখ্যাটো লিখিবলৈ কোৱা হয়, তেতিয়া সেই সংখ্যাটোৰ পৰা আমি 1 বিয়োগ কৰিম। তেতিয়া আমি তাৰ আগৰ সংখ্যাটো পাম। আৰু যেতিয়া এটা সংখ্যাৰ পিছৰ সংখ্যাটো লিখিবলৈ কোৱা হয়, তেতিয়া তাত আমি 1 যোগ কৰিম। তেতিয়া সেই সংখ্যাটোৰ পিছৰ সংখ্যাটো পাব পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত মন কৰিবা 999তকৈ 1 বেছি সংখ্যাটো আমি কেনেকৈ উলিয়াম। তোমালোকক ইতিমধ্যে বুজাইছোঁ যে যেতিয়া 1 বেছি অৰ্থাৎ এক সংখ্যা এটা লগ লগোৱা হয়, অৰ্থাৎ তাত যোগ হ'ব। লগ লগা গোটেই কাৰবাৰটোক আমি যোগ বুলি কওঁ। গতিকে 999ৰ সৈতে 1 যোগ কৰি আমি কিমান পাম? 1000। ঠিক তেনেকৈ খ প্ৰশ্নৰ উত্তৰটো 9999তকৈ 1 বেছি সংখ্যাটো যেতিয়া লিখিব কয়, তেতিয়া 10000 হ'ব।
ইয়াৰ পিছত গ প্ৰশ্নটোলৈ মন কৰা, 1তকৈ 1 কম সংখ্যাটো অৰ্থাৎ 1 কম অৰ্থাৎ 1ৰ পৰা 1 বিয়োগ কৰিব লাগিব। 1ৰ পৰা 1 বিয়োগ কৰিলে আমি কিমান পাম? 99। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সংখ্যাৰ ধাৰণা পাঠটিৰ প্ৰথম খণ্ড ইয়াতেই সামৰিছোঁ। ইয়াৰ পিছত আমি সংখ্যাৰ ধাৰণা পাঠটিৰে দ্বিতীয় খণ্ড তোমালোকৰ কাষলৈ লৈ আহিম। আশা কৰিছোঁ তোমালোকে সংখ্যাৰ ওপৰত সম্যক ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছা।